Good morning students. আজি আমি আলোচনা কৰিবলগীয়া আমাৰ পাঠটি হৈছে পাঠ 5 চকাৰ মহিমা। তোমালোকে পাঠটি উলিয়াই লোৱা আৰু পাঠটি প্ৰথমৰ পৰা ভালকৈ মন কৰি যাবা। এতিয়া আমি মূল পাঠলৈ আহিছো। আলিবাটলৈ ওলালে তোমালোকে অসংখ্য চকা দেখিবলৈ পোৱা। দুচকীয়া চাইকেল, তিনিচকীয়া ৰিক্সা, দুচকীয়া গৰু গাড়ী, ঘোঁৰা গাড়ী, চাৰিচকীয়া মটৰ গাড়ী, ছয়চকীয়া লৰি, এই সকলোৰে বিধে বিধে চকা। আমি সাধাৰণতে বাটলৈ ওলাই গ'লে আমাৰ মাজত আমি বিভিন্ন ধৰণৰ চকা বিভিন্ন ধৰণে ব্যৱহাৰ হৈ থকা দেখোঁ। সেই ব্যৱহাৰসমূহৰ ভিতৰত চাইকেলত ব্যৱহাৰ হোৱা দেখোঁ, তিনিচকীয়া ৰিক্সাত ব্যৱহাৰ হোৱা দেখোঁ, গৰু গাড়ী, ঘোঁৰা গাড়ীকে আদি কৰি মটৰ গাড়ী আৰু লৰি গাড়ীটো এনেধৰণে চকা বিভিন্ন ধৰণে ব্যৱহাৰ হোৱা দেখোঁ। ইফালে আকৌ উটে টনা গাড়ীও আছে। আমাৰ অসমৰে মিচিং আৰু দেউৰীসকলে ধান আনিবলৈ হাতী ব্যৱহাৰ কৰে। এফালে যিধৰণে মটৰ গাড়ী আমাৰ মাজত ব্যৱহাৰ বা প্ৰচলন আছে, ঠিক তেনেধৰণে জন্তুৰো বিভিন্ন সময়ত মানুহে বস্তু কঢ়িয়াবলৈ ব্যৱহাৰ কৰা উদাহৰণো দেখিবলৈ পোৱা যায়। উটে ঠিক তেনেকুৱা উদাহৰণৰ ভিতৰত আছে যে উটেও গাড়ী টানে আৰু আমাৰ অসমৰ মিচিং আৰু দেউৰীসকলে ধান আনিবলৈ হাতীৰো ব্যৱহাৰ কৰা দেখা যায়। ৰেল লাইনৰ ওপৰেদি যোৱা কেৰেলোৱাৰ ঠেঙৰ দৰে অসংখ্য চকা থকা ৰেলগাড়ীও নিশ্চয় দেখিছা। এয়া হ'ল চকাৰ এক প্ৰকাৰৰ ব্যৱহাৰ। সাধাৰণতে আমি ৰেলগাড়ী দেখা পাইছোঁ আৰু ৰেলগাড়ীত অসংখ্য চকা থাকে আৰু ৰেলগাড়ীখন দেখিবলৈ কেৰেলোৱাৰ নিচিনা বুলি কৈছে। আৰু এই গোটেই অনুচ্ছেদটোত চকাক সাধাৰণতে কি ধৰণে ব্যৱহাৰ কৰা হয়, কি কামত ব্যৱহাৰ কৰা হয় চকাৰ, সেই কথাখিনি ইয়াত উত্থাপন কৰা হৈছে। কুমাৰৰ চাক দেখিছানে নাই? চকৰিটোৰ মাজতে মাটিখিনি থৈ চকৰিটো ঘূৰাই দিয়ে। আলফুলকৈ আঙুলিৰে মাটিখিনি হেঁচি কুমাৰে চৰু, কল, ফুলৰ টাব আদি সাজে। তোমালোকে কুমাৰৰ চাক দেখিছানে নাই? যদি নাই দেখা, আমাৰ পাঠটিৰ এই ছবিটোতে দিয়া আছে। কুমাৰৰ চাকখন প্ৰায় একে ধৰণৰ। তোমালোকে এই ছবিখনকে চাই চিনিব পাৰিবা। আৰু এই চাকখনো চকাৰে এটা ব্যৱহাৰ বুলি ক'ব পাৰি। কুমাৰে এই চাকখনৰ মাজতে মাটিখিনি থৈ তেওঁলোকৰ হাতৰ পৰশ আঙুলিৰে হেঁচি মাটিৰৰ চৰু, কল, ফুলৰ টাব এনেধৰণৰ বস্তুবোৰ সাজে। আৰু এইটো এটা চকাৰৰ ব্যৱহাৰে হয়। যঁতৰ নেদেখা কোনোবা আছেনে? যঁতৰত দেখিবা চকাৰ আৰু এক প্ৰকাৰ ব্যৱহাৰ। যঁতৰ নেদেখাকৈ হয়তো আমি কোনো নাই। যঁতৰ আমি সকলোৱে দেখিছোঁ। যঁতৰতো আকৌ চকাৰ ব্যৱহাৰ হোৱা দেখা যায়। শিৰ কটা চকৰিটোৰ পৰা বটিয়া লগাই দুটা কাঠিৰ মূৰত থকা শলাডাল ঘূৰোৱা হয়। শিৰ কটা চকৰিটোৰ পৰা বটিয়া লগাই অৰ্থাৎ শিৰ হৈছে মুগা সূতা কাটোতে এইখিনি আঁহ ওলায়। সেই আঁহখিনিৰে যঁতৰৰ চকাটো ঘূৰাবলৈ সূতাডাল বনোৱা হয় আৰু সেইডাল যঁতৰৰ যিটো চকাৰ ব্যৱহাৰ কৰে, চকাটোৰ মাজত এডাল শলা ভৰাই যিটো ফুটাত ভৰাই, সেই ফুটাটোক বটিয়া বুলি কয়। হেঁচি ফুটাটোত ভৰাই দিয়ে আৰু ৰছীডাল লগাই দিয়াৰ লগে লগে যঁতৰটো ঘূৰি যায়। সেই ঘূৰি থকা শলাডালৰ আগত লগাই সূতা কাটে আৰু সেই যিডাল শলা লগায়, সেই শলাডালৰ আগত লগাই মুহুৰা লগাই আৰু মুহুৰাটোতে সূতা কাটে বুলি কোৱা হৈছে। যঁতৰৰে সহজ আৰু সৰু আকৃতিৰ হ'ল টাকুৰি। আৰু যঁতৰৰে সহজ আৰু সৰু আকৃতিটোৱে হৈছে টাকুৰি। টাকুৰি হৈছে সূতা কাটিবলৈ এডাল মাৰিৰ মূৰত এটা সৰু কাঠৰ বা ঘিলাৰ চকৰি ঘূৰাই এটা যতন ব্যৱহাৰ কৰা হয় আৰু সেই যতনটোকে টাকুৰি বুলি কয়। টাকুৰিৰে এৰী বা কপাহৰ সূতা কাটে আৰু সূতা পকায় আৰু সেই টাকুৰিটোৱে এৰী বা কপাহৰ সূতাও কাটে আৰু সূতা পকাবও পাৰে। ঘড়ীৰ ভিতৰখন দেখিছানে? দেখিবা সৰু ডাঙৰ বহুতো চকা বা চকৰি। খেনুৰ ঘেৰটোত খাজ কটা, খেনু বা মাজৰ ডিলাডালত। ঘড়ীৰ ভিতৰখনত চালে দেখা যায় যে মাজত এটা ডিলা এডাল আছে আৰু সেই ডিলাডাল বিভিন্ন ধৰণে খাজ কটা থাকে। সেই খাজে খাজে খাপ খাই লাগি থকাৰ বাবে এটা চকা ঘূৰিলে আনটো চকা ঘূৰে আৰু সেই ডিলাডালত খাজে খাজে খাপ
কাটি থোৱা কাৰণে চকাবোৰ ধুনীয়াকৈ লাহে লাহে এটা চকাৰ পিছত এটা চকা ধুনীয়াকৈ ঘূৰে ডাঙৰবোৰ লাহে লাহে সৰুবোৰ খৰকৈ আৰু তেতিয়া খাজ কাটি থকাৰ কাৰণে ডাঙৰবোৰ লাহে লাহে ঘূৰে আৰু সৰু চকাবোৰ খুব খৰকৈ ঘূৰে সেইবাবে জোখমতে ঘূৰি সময়মতে কাটা কেইডাল ঘূৰাই দিয়ে আৰু সেইবাবে তেনেকৈ ঘূৰাৰ বাবে জোখমতে ঘূৰি কাটা কেইডাল আকৌ ঘূৰাই থাকে সময়মতে কাটা কেইডাল সেই ডিলাডালে ঘূৰাই থাকে সেইদৰে ধান কল ভাপ কল ৰেল এৰোপ্লেন মটৰ মুঠতে যিমান ইঞ্জিন আছে সকলোতে আছে সৰু ডাঙৰ বহুতো চকা বা চকৰি এই ধৰণৰ যিমান আমাৰ মাজত ইঞ্জিন আছে সেই যিমানবিলাক আমাৰ কলবোৰ আছে ধান কলেই হওক ভাপ কলেই হওক বা ৰেল এৰোপ্লেন মটৰ যিয়ে নহওক সেই তাত সকলোতে কিন্তু চকাৰ ব্যৱহাৰ আছে চকা বা চকৰিৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে আছে বুলি কোৱা হৈছে ইঞ্জিন চলা মানেই চকৰি ঘূৰা আৰু সাধাৰণতে ইঞ্জিন চলা মানেই হ'ল এটা চকৰি ঘূৰা চকৰি ঘূৰিলেহে ইঞ্জিন চলিব উমিয়ামৰ জলবিদ্যুৎনো কেনেকৈ হয় পানীৰ সৈতে চকৰি ঘূৰাই দিয়ে সেই চকৰিয়ে ঘূৰাই বিজুলী শক্তি ওলোৱা ডাইনামো বা জেনেৰেটৰ আৰু উদাহৰণৰূপে আমাক দিয়া হৈছে উমিয়ামৰ জলবিদ্যুৎ সেই জলবিদ্যুৎ কেনেকৈ উৎপন্ন হয় বুলি কৈছে পানীৰ সোঁতত চকৰি ঘূৰাইহে উৎপন্ন হয় চকৰিটো ঘূৰাৰ ফলত বিজুলী শক্তি ওলায় আৰু তাৰ পৰা ডাইনামো বা জেনেৰেটৰ হয় আজি যদি কোনোবাই হঠাৎ চকৰিবোৰ নাইকিয়া কৰি পেলাই কি হ'ব আৰু হঠাৎ যদি আমাৰ মাজৰ পৰা চকৰিবোৰ যদি নোহোৱা হৈ যায় তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব পানীত চলিব অকল নাও ভেলা আৰু ভেলা পানীত অকল নাও আৰু ভেলাহে চলিব পাৰিব জাহাজত যে চকৰি আছে জাহাজ চলিব নোৱাৰিব কাৰণ জাহাজত চকৰি আছে আলিবাটত কোনো গাড়ী নাথাকিব মানুহে হয় খোজকাঢ়িব লাগিব নহ'লে ডোলাত উঠিব লাগিব আৰু আলিবাটতো কোনো ধৰণৰ গাড়ী নচলিব কাৰণ প্ৰত্যেকখন গাড়ীয়ে চকাৰে চলে সেইকাৰণে আলিবাটত গাড়ী নচলিব মানুহে খোজকাঢ়ি যাব লাগিব নহয়তোবা ডোলাত উঠি যাব পাৰিব সূতা বা যঁতৰ নথকা বাবে কাপোৰৰ সলনি গছৰ বাকলি পিন্ধিব লাগিব সূতা যিহেতু কাটোতে যঁতৰ ব্যৱহাৰ হয় যঁতৰ যদি নাথাকে সূতা কাপোৰ ববলৈ সূতা কাটিব নোৱাৰিব আৰু সেইকাৰণে মানুহে পিন্ধিবলৈ কাপোৰ নাপাব আৰু তাৰ বিপৰীতে মানুহে গছৰ বাকলিহে পিন্ধিব লাগিব বুলি কৈছে কিমান বাজিল বুলি চাবলৈ ঘড়ীও নাথাকিব আনকি আমি কিমান সময় হ'ল সেইকণ চাবলৈও আমাৰ মাজত ঘড়ী নাথাকিব কিয়নো ঘড়ী কাটাকিডাল চলিবলৈও চকাৰ ব্যৱহাৰ হয় ঘড়ীৰ ভিতৰৰ চোৱা যদি আমি চাওঁ তাতো চকা আছে ছপাখানা বন্ধ হ'ব কিতাপ পত্ৰ একো নাথাকিব ছপাখানা আদিও বন্ধ হ'ব আমাৰ মাজত কিতাপ পত্ৰ একোৱেই নাথাকিব কাৰণ কল কাৰখানাত যিমানবোৰ আমাৰ ইঞ্জিন আছে এই প্ৰত্যেকবিলাক ইঞ্জিনেই কি হয় চকাৰ জৰিয়তে চলে সাঁচিপাতত খাগৰি কলমেৰে আখৰ লিখিব আৰু যেতিয়া আমাৰ কিতাপ পত্ৰ নাথাকিব আমি সাঁচিপাত পঢ়িব লাগিব আৰু খাগৰি কলমেৰে আখৰবোৰ লিখিব লাগিব মুঠতে আমি আকৌ 6000 বছৰ আগলৈ ঘূৰি যাব লাগিব আমি মুঠতে 6000 বছৰ আগতে আমি যিটো পৰ্যায়ত আছিলোঁ মানুহবোৰ যিটো পৰ্যায়ত আছিলোঁ সেই পৰ্যায়লৈ পুনৰ উভতি যাব লাগিব যদি আমাৰ মাজৰ পৰা চকা হঠাৎ নোহোৱা হৈ যায় অৰ্থাৎ 6000 বছৰ আগতে মানুহে যেনে অৱস্থাত আছিল আমি তেনেভাৱে থাকিব লাগিব সেইবাবে বৃত্ত বা চক্ৰক আগৰ মানুহে ৰহস্যজনক বস্তু বুলি পূজা কৰিছিল আৰু এই কাৰণেই আগৰ দিনৰ মানুহে বৃত্ত বা চক্ৰক এটা ৰহস্যজনক বস্তু বুলিহে পূজা কৰিছিল কাৰণ বৃত্তৰ কোনো আৰম্ভণি নাই বৃত্তৰ কোনো শেষ নাই ই অনন্ত তাৰমানে কেতিয়াও শেষো নহয় সেইকাৰণে বৃত্তক ৰহস্যজনক বুলি ভবা হৈছিল আৰু এই ভাবি মানুহে আগৰ দিনত পূজা অৰ্চনা কৰিছিল বৃত্তক লৈ আমাৰ জাতীয় পতাকাটো এটা চকৰিৰ ছবি আছে সেইটো সাৰনাথত থকা অশোক স্তম্ভৰ মূৰত থকা চক্ৰৰ আৰ্হিতে দিয়া হৈছে চকৰিৰ ব্যৱহাৰ আনকি আমাৰ জাতীয় পতাকাখনতো থকা দেখা যায় জাতীয় পতাকাখনতো আমাৰ চকৰিৰ ব্যৱহাৰ হৈছে আৰু সেই চকৰিটো সাৰনাথত থকা অশোক স্তম্ভৰ মূৰত থকা চক্ৰৰ আৰ্হিতে প্ৰস্তুত কৰা হৈছে বুলি কোৱা হৈছে চকৰি বা চকাৰ আৱিষ্কাৰ মানুহৰ বৰ ডাঙৰ আৱিষ্কাৰ আৰু এই চকৰি বা চকাৰ আৱিষ্কাৰ কৰাটো মানুহৰ বাবে বৰ ডাঙৰ এটা আৱিষ্কাৰ আছিল ঘূৰণীয়া কাঠ এচটাৰ মাজেৰে
হলা বা দিলা এডাল ভৰাই ঘূৰাব পৰা বুদ্ধিটো যেতিয়া উলিয়াব পাৰিলে তেতিয়াৰ পৰাই যন্ত্ৰৰ আৰম্ভণি হ'ল আৰু মানুহে যেতিয়াৰ পৰা ঘূৰণীয়া কাঠ এডাল বা এচটাৰ মাজেৰে হলা এডাল সোমাব লাগে বুলি জানিলে হলা বা দিলা এডাল সোমাব লাগে বুলি জানিলে আৰু সোমোৱাৰ পাছত যেতিয়া সেই কাঠ ছটা ঘূৰিবলৈ ধৰিলে তেতিয়াৰ পৰাই আমাৰ মাজত যন্ত্ৰৰ আৰম্ভণি হোৱা বুলি কোৱা হয় চকা সজাৰ বুদ্ধিটো মানুহে নিজেই উলিওৱা প্ৰকৃতিত সিহঁতে দেখা নাছিল আৰু চকা সজাৰ যি বুদ্ধি সেই বুদ্ধি কিন্তু মানুহে নিজে নিজে উলিওৱা আছিল প্ৰকৃতিত তেনে কোনো ধৰণৰ দৃশ্য দেখিবলৈ পোৱা নগৈছিল বা দেখিবলৈ পোৱা নাছিল বহুতে ভাবে আদিম যুগত এঢলীয়া ঠাইত গছ কাটোতে একোডাল গা গছ বাগৰি অহা দেখিয়ে চকাৰ ব্যৱহাৰ সম্পৰ্কে মানুহৰ ভাৱ উপজে আৰু বৰ্তমান সময়ত মানুহে ভাবে যে আদিম যুগত মানুহে এঢলীয়া কোনোবা ঠাইত গছ এজোপা কাটোতে গছডাল হঠাৎ তললৈ পৰা যি দৃশ্য বা বাগৰি অহা যি দৃশ্য সেই দৃশ্যক দেখা পায় সেই সময়ত সেই লোকসকলে চকাৰ ব্যৱহাৰ কৰিব লাগে বুলি ভাবিছিল বুলি বৰ্তমান সময়ৰ মানুহে ভাবে গোটা ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰেদি গধুৰ বস্তু চুচৰাই বগৰাই নিয়াটোৱে সম্ভৱত চকাৰ প্ৰথম অৱস্থা আছিল আৰু গোটা ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰত গধুৰ বস্তু চুচৰাই বগৰাই নিয়াটোৱে চাগে সেই সময়ত চকাৰ প্ৰথম অৱস্থা আছিল বুলি কোৱা হয় এই দৃশ্যটো কিন্তু বৰ্তমান সময়তো দেখা পোৱা যায় কোনোবা গধুৰ বস্তু যদি আমি সহজতে কঢ়িয়াই নিব নোৱাৰোঁ তেতিয়াহ'লে সেই বস্তুটো ঘূৰণীয়া কাঠ বা বাঁহৰ ওপৰত উঠাই দিয়া হয় আৰু বাঁহডাল ঘূৰাই দিয়াৰ লগে লগে সেই বস্তুটো আপুনি নিজৰ ঠাইলৈ খুব সহজে লৈ যাব পৰা যায় সেইবাবে প্ৰাচীন যুগৰ চকাবোৰ ডাঙৰ গা গছৰ পৰা কাটি ওলোৱা একোটা ঘিলাৰ দৰেহে আছিল ধুৰা হলা আদিৰে চকা সজাৰ নিয়ম বহুত পিছৰ আৰু সেইকাৰণে আমি আদিম যুগলৈ যদি উভতি যাওঁ তেতিয়াহ'লে দেখা পোৱা যাব যে সেই সময়ৰ যিবোৰ বাহন আছিল সেইবোৰৰ ডাঙৰ গছবোৰ কাটি ওলোৱা আছিল বাবে একোটা ডাঙৰ চকাবোৰ ডাঙৰ আছিল আৰু সেই সময়ত এতিয়া যেনেকৈ ধুৰা আৰু হলা আদিৰে চকা সজাৰ নিয়ম আছে এতিয়া যেনেকৈ ধুৰা আৰু হলা আদিৰে চকা সাজে সেই সময়ত কিন্তু তেনে কোনো নিয়ম নাছিল গাড়ীৰ চকা আৰু কুমাৰৰ চাক প্ৰায় সমসাময়িক বস্তু আৰু গাড়ীৰ চকা আৰু কুমাৰৰ চাক প্ৰায় একে সময়ৰ বস্তু বুলি কোৱা হয় খ্ৰীষ্ট জন্মৰ 3250 বছৰ আগৰে পৰা ইৰাকত কুমাৰৰ চাক ব্যৱহাৰ কৰা হৈছিল আৰু এই কুমাৰৰ চাকখন খ্ৰীষ্ট জন্মৰ 3250 বছৰ আগৰে পৰা কিন্তু ইৰাকত ব্যৱহাৰ কৰা হৈছিল ইজিপ্তত খ্ৰীষ্টপূৰ্ব 2750 চনৰ পৰা আৰু ভাৰতত খ্ৰীষ্টপূৰ্ব 2500 চনৰ পৰা কুমাৰৰ চাক প্ৰচলিত হোৱা প্ৰমাণ বৰ্তমান সময়লৈকে আছে সেই পুৰণি দিনতে মানুহে জন্তুৰে টনা গাড়ীও প্ৰথমে ব্যৱহাৰ কৰা হৈছিল আৰু সেই পুৰণি সময়তে মানুহে জন্তুৰে গাড়ীও টনা দেখিবলৈ পোৱা গৈছিল অৰ্থৱবেদত গাড়ীৰ চকাৰ শব্দৰ কথা উল্লেখ আছে আৰু অৰ্থৱবেদত এই কথাখিনি প্ৰমাণ ইয়াতে হৈছে অৰ্থৱবেদতো গাড়ীৰ চকাৰ শব্দৰ কথা বৰ্ণনা আছে আৰু সেইকাৰণে চকা কিমান পুৰণি বস্তু সেই কথা আমি ভাবিব পাৰিম যিহেতু অৰ্থৱবেদত ব্যৱহাৰ আছে ইউৰোপীয়সকল যোৱাৰ আগতে আমেৰিকাৰ আদিম জাতিসকলে চকাৰ ব্যৱহাৰ নাজানিছিল কিন্তু ইউৰোপীয়সকল যেতিয়া গৈছিল তাৰ আগতে কিন্তু আমেৰিকাত বাস কৰা আদিম জাতিবোৰে কিন্তু চকাৰ ব্যৱহাৰ তেতিয়ালৈকে জনা নাছিল বস্তু কঢ়িয়াবলৈ তেওঁলোকে জন্তু ব্যৱহাৰ কৰিছিল আৰু সেই আমেৰিকান মানুহবোৰে তেতিয়া সেই সময়ত বস্তু কঢ়িয়াবলৈ জন্তুৰহে ব্যৱহাৰ কৰিছিল তেওঁলোকৰ বাহন আছিল যান নাছিল তেওঁলোকৰ বাহন আছিল কিন্তু যান নাছিল মটৰ ব্যৱহাৰ কৰা যান নাছিল লাহে লাহে গা গছ চকলিয়াই কৰা চকাৰ ঠাই ল'লে উন্নত প্ৰণালীয়ে আৰু লাহে লাহে প্ৰায় সময় বাগৰি যোৱাৰ লগে লগে গছৰ গা গছ চকলিয়াই চকাৰ ব্যৱহাৰ কৰিলে আৰু লাহে লাহে উন্নতিৰ প্ৰণালীলৈ আহিবলৈ ধৰিলে নানা প্ৰকাৰৰ গাড়ী যুদ্ধৰ ৰথ আৰু যান তৈয়াৰী হ'ল আৰু লাহে লাহে তাৰ পাছৰ পৰা লাহে লাহে গাড়ী
মানে প্ৰস্তুত কৰিবলৈ ধৰিলে, যুদ্ধৰ বাবে ৰথ প্ৰস্তুত কৰিবলৈ ধৰিলে, যান তৈয়াৰ কৰিবলৈ ল'লে। কাঠৰ চকা ক্ষয় নাযাবলৈ ধাতুৰ ঘেৰ দিয়া হ'ল আৰু কাঠৰ চকাবিলাক যিহেতু বহু সময় চলিলে খৰ যায় আৰু সেই খৰ নাযাবলৈ বিভিন্ন ধৰণৰ ধাতুৰ ব্যৱহাৰ কৰা হ'ল। পিছত কাঠৰ ঠাই ল'লে ধাতুৱে আৰু আৰামৰ বাবে তাত ৰবৰৰ ঘেৰ দিয়াৰ নিয়ম কৰিলে আৰু পাছত কি কৰিলে, সেই কাঠৰ ঠাই ল'লে ধাতু বৰ্তমান সময়ত যি ধৰণে চকাৰ ব্যৱহাৰ কৰা হয় বা প্ৰস্তুত কৰা হয় আৰু আৰামৰ বাবে ৰবৰৰ ঘেৰ দিয়া হ'ল। চকাৰ আশ্ৰয় কৰিয়ে আমাৰ যান বাহন কল কাৰখানা সকলোবোৰৰ সৃষ্টি আৰু উন্নতি হৈ বৰ্তমান অৱস্থা পাইছেহি। আৰু এই চকাৰ ইমান বেছি প্ৰচলন আছে আমাৰ মাজত আৰু চকাৰ অবিহনে যে আমি বৰ্তমান সময়ত অচল হৈ পৰিম সেই কথাষাৰকে এই গোটেই পাঠটো দিয়া হৈছে। আৰু চকাৰ কিমান ধৰণৰ কাৰ্যত মানে ব্যৱহৃত হয়, যান বাহনকে আদি কৰি আমি সাধাৰণতে ভাবোঁ যে যান বাহনতহে অকল চকাৰ ব্যৱহাৰ হয়, কিন্তু নহয়। যান বাহনৰ লগতে কল কাৰখানাৰ পৰা আদি কৰি জল পৰিবহণৰ পৰা আদি কৰি ৰেল পৰিবহণ আদি সকলোতে চকাৰ ব্যৱহাৰ হয়। আৰু হঠাৎ যদি চকাৰ আমাৰ মাজৰ পৰা চকা বা চকৰি নোহোৱা হৈ যায় তেতিয়া মানুহৰ কেনেধৰণৰ অৱস্থা হ'ব পাঠটোত তাকো আমাক উল্লেখ কৰা হৈছে। পাঠটিৰ জৰিয়তে চকাৰ আমি সাধাৰণতে চকাৰ আমাৰ প্ৰয়োজন আমি বুজি নাপাওঁ, কিন্তু এই পাঠটোত চকাৰ মহিমা কি আমাক কোৱা হৈছে। চকাই কি ধৰণে কাৰ্যকলাপ কৰে বা কি ধৰণে আমাৰ জীৱন প্ৰণালীত ক্ৰিয়া কৰি আছে সেইটো সুন্দৰকৈ দেখুওৱা হৈছে। পাঠটিৰ শেষলৈ মন কৰা আমাক টোকা ৰূপত কেইটামান শব্দ দিয়া হৈছে। শব্দকেইটা অৰ্থও ইয়াত প্ৰকাশ কৰা হৈছে। শব্দকেইটা হৈছে, প্ৰথমতে দিয়া হৈছে অৰ্থৱবেদ। অৰ্থবেদৰ অৰ্থ হৈছে হিন্দুৰ ঘাই বা মূল ধৰ্মশাস্ত্ৰৰ 4 বেদৰ 4ৰ্থ বেদ। কৃষ্ণ দ্বৈপায়ন বা ব্যাসে ভাগ কৰি 3 বেদৰ শেষৰ 4ৰ্থ অৰ্থৱবেদ লগাই 4 বেদ কৰে। এই বেদৰ মন্ত্ৰবোৰ বিবিধ কৰ্ম সিদ্ধিৰ বাবে ব্যৱহাৰ কৰা হয়, যেনে ধন লাভ, ভূত পিশাচক দূৰ কৰা, ৰোগ নিৰাময়, শস্যক কীট পতংগৰ পৰা ৰক্ষা কৰা, শত্ৰু বিনাশ আদিৰ দৰে কাম কৰা হয়। 2 নম্বৰ দিয়া হৈছে খ্ৰীষ্ট পূৰ্ব, অৰ্থাৎ যীশুখ্ৰীষ্টৰ জন্মৰ পৰৱৰ্তী, ইংলিছত কোৱা হয় বিফৰ খ্ৰাইষ্ট। 3 নম্বৰত কোৱা আছে যে খ্ৰীষ্টাব্দ, যীশুখ্ৰীষ্টৰ জন্মদিনৰ পৰা গণনা কৰা বছৰ। 4 নম্বৰত সাঁচি পাত, সাঁচি গছৰ ছালৰ পৰা যুগুত কৰা এবিধ পুথি লিখা পাত। কাগজ ওলোৱাৰ আগতে এনে পাতত পুথি লিখা হৈছিল। এই পাত নিতিতিলে বহুত দিন যায় আৰু ঘূণে নধৰে। 5 নম্বৰত দোলা হৈছে মানুহে কান্ধত তুলি ভাৰ লৈ নিয়া এবিধ যান। বাহন, মানুহ আদি উঠি ফুৰা ব্যৱহৃত জন্তু। বতীয়া, সূতা পকাই কৰা মিহি জৰি। মিচিং, উত্তৰ পূব অসমৰ এটা জনজাতি। ধোৰা, গাড়ীৰ তলৰ যিডাল মাৰিত চকা দুটা ঘূৰে। ভেলা, কলগছ কাঠ বা একেলগে বান্ধি নাৱৰ দৰে পানীত উটুৱাই নিবলৈ ব্যৱহাৰ কৰা যতন। খাগৰি, হাবিত আপোনা আপুনি হোৱা কুঁহিপাতৰ নিচিনা পাত থকা এবিধ তৃণজাতীয় উদ্ভিদ। আৰু ঘিলা, গাড়ীৰ চকাৰ মাজৰ অংশক ঘিলা বুলি কয়। এইখিনিয়ে আছিল চকাৰ মহিমা পাঠটিৰ অন্তৰ্গত কথা। থেংক ইউ।